নমস্কাৰ, মই আজি আপোনালোকক দেখাম কাঁচকলৰ পৰা চিপছ কেনেকৈ বনোৱা হয়। আপোনালোকে চাই থাকক, মই আজি চিপছ বনাই দেখাম। মই কাঁচকল দুটা বাকলি গুচাই ল'লোঁ। আপোনালোকেও কাঁচকল দুটা বাকলি গুচাই এনেদৰে ধুই ল'ব। মই গুচাই থোৱা কাঁচকল দুটা পাতলা পাতলাকৈ কাটি ল'লোঁ। কাঁচকল টুকুৰা মিহি মিহি কৰি চিপছৰ জোখত আপোনালোকেও এনেদৰে কাটি ল'ব। তাৰ পৰা এতিয়া মই এই কাটি থোৱা কলকেইডোখৰ কালাৰ হ'বলৈ নিমখ হালধি অকণমান সানি ল'ম বাতি এটাত দি। য'ত মই কাটি থৈছিলোঁ এইখিনি এটা বাতিত লৈ ল'ম। মই বাতিত লৈ অকণমান জোখ অনুসৰি দিব আপোনালোকে নিমখ, অলপ হালধি দি দিব জোখ অনুসৰি কালাৰটো অহাকৈ, তেতিয়া দেখিও ভাল লাগিব, খায়ো ভাল লাগিব। হালধি দিলে গোন্ধটো অকণমান ভাল আহিব। কাঁচকলখিনিত নিমখ হালধি সানি ল'ম, আপোনালোকেও সানি ল'ব ধুনীয়াকৈ। এয়া মই নিমখ হালধি সানি ল'লোঁ, আপোনালোকেও এনেদৰে নিমখ হালধি সানি ল'ব। এয়া মই গৰম হ'বলৈ কেৰাহীখন পাতি থৈছিলোঁ। গৰম হ'লেই তেল অলপ ঢালি ল'ব। তেল মানে অলপ সৰহকৈ ঢালিব, কমকৈ ঢালিলে চিপছটো ফ্ৰাই কৰিবলৈ দিগদাৰ হ'ব। অলপ সৰহকৈ ঢালি ল'ব কলখিনিৰ জোখত। তাৰপিছত তেলখিনি গৰম হ'বলৈ দিব। এয়া মোৰ মিঠাতেল গৰম হৈ গ'ল। মই কাটি থোৱা কাঁচকলকেইডোখৰ দি দিম এতিয়া চিপছৰ জোখত কাটি থোৱা। আপোনালোকে গৰম হোৱাৰ পিছত ঢালি দিব। এয়া ৰঙচুৱা হোৱালৈকে ভাজি থাকিব লাহে লাহে। দেখিছেনে ইমান ধুনীয়াকৈ ৰঙচুৱা হৈ আহিছে। আপোনালোকে ইমানটো জোখৰলৈকে ভাজি থাকিব, জ্বলি যাবলৈ নিদিব। জ্বলি গ'লে তিটিকি তিটিকি লাগিব। ইমানটো হওঁতে আপোনালোকে চিপছটো কাঢ়ি থৈ দিব। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে। আপোনালোকে ইমানটো জোখতে কাঢ়ি থ'ব, ইয়াতকৈ ৰঙা পৰিবলৈ নিদিব। ইয়াতকৈ ৰঙা পৰি গ'লে তিটিকি তিটিকি লাগিব খাবলৈ। ইমানটো জোখতে কাঢ়ি থৈ যাব। এয়া মোৰ কাঁচকলৰ চিপছ ৰেডি হৈ গ'ল। বিৰাট ধুনীয়া হৈছে, খাবলৈও ভাল লাগে এনেদৰে। আপোনালোকেও এবাৰ বনাই খাই চাবচোন ঘৰত এনেদৰে। এয়া মোৰ ৰেডি হৈ গ'ল চিপছ, দেখিছেনে। মই দুটা কাঁচকলৰ বনাইছিলোঁ, আপোনালোকেও বনাই খাই চাবচোন কেনেকুৱা লাগে। যদি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিব খাই কেনেকুৱা লাগে কাঁচকলৰ চিপছ। এয়া দেখিছেনে। নমস্কাৰ।